এইফালে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে একদম গৰম পানী দি আছোঁ একে ঠাণ্ডা বুলি নহয় আমাৰ মানে আজি 3-4 দিনমানৰ পৰা জাষ্ট মানে গৰম পানী দি গা ধুই থকা হৈছে শুন আৰু মই এইকেইদিন গৰম পানীয়ে গা ধুই থকা কাৰণ হৈছে এইফালে শুনৰো মানে কিবা কিবি অলপমান গাত উঠিছে সৰু সৰু চিমথম আহিছে এইফালে একদম পিঠিফালে নাই বাৰু হাতত যে এইফালে একদম পানী জ্বলা গোটেই ঢেৰ কিবা কিবি উঠিছে একদম মানে সহ্য পকি গৈছেগে 2 hours later আৰু ফাইনেলি গাইছ ওলাই আছোঁ ঘৰলৈ গা পা ধুই ল'লোঁ গা পা ধুই লৈ পিনি এই আজৰি হৈ লৈছোঁ এইফালে শুনো যাব লগত আৰু এইফালে একদম ষ্টেণ্ড লৈছোঁ পথাৰত অলপ ৰিলছ বনাব লাগিব আৰু তামোল এখন খাই ল'লোঁ দেই গাইছ তামোল এখন খাই লৈ মানে এইফালে মাক কৰি থৈ যাম এতিয়া আৰু আমাৰ ইয়াত থকাও বহুত দিন হ'ল ইয়াত প্ৰায় 3 মাহমানৰ ওচৰা-ওচৰিয়ে হৈ গ'ল যি কি নহওক এতিয়া ওলাইছোঁ ঘৰলৈ আজি 3 মাহৰ মূৰত ঘৰলৈ যাম আৰু ইয়াতে এৰি থৈ যাম আজি বিশেষকৈ জানো ৰাতি যাব জানক লৈ যাবহি লাগিব তো তাকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক নে কি মেহুনচা আৰু পাৰটো যে আনিছিলোঁ ৰেস্কিউ কৰি অনা পাৰটো কিমান কি হৈছে আপোনালোকক দেখাম এইফালে ৰেস্কিউ কৰি অনা পাৰটো ভাল লাগিছে নাই পুৰা খাবলৈ মেলিব লাগি গৈছে আৰু তাৰ উঠটো মাছ চাবচোন উঠটো তাৰ পৰাই দম দিছে দেখিছেনে মোক মই দূৰত আছোঁ গ্লাছৰ ভিতৰত তো যি কি নহওক অকণমান ভাল হৈছে আৰু তো তাকো দলত এৰিবগৈ লাগিব তো তাকে দেখাই থাকিম ভিডিঅ'টো কণ্টিনিউ কৰি থাকক চাই থাকক আৰু পথাৰত গৈ ডাইৰেক্ট পাই দেখাই আছোঁ ঘৰত পাই the next day যোৱাকালি ঘৰলৈ আহিলোঁ ঘৰলৈ আহি মানে যিহেতু পথাৰলৈ যাব লাগিব মই নাযাওঁ সিহঁতি যাব মোৰ বেলেগ কাম আছে মানে গাটো ভাল হোৱা নাই মানে এই বেটা ভাবো ঢেৰ খজুৱতি হৈছে মোৰ মানে ঢেৰ এতিয়া বসন্ত দিন নে খুব গুটিকৈ কিবা কিবি উঠে আৰু খুব খজুৱাই তাইও ডিঙিটো অলপ বিষাইছে পাক লাগিলে ৰাতিটো হোৱা নাই এয়া এগৰাকী ডিঙিত দেখিছে নাই পাক এইটো শুই আছে কেনেকৈ কেঁচেলোৱা কৰি তো মানে গাইছ জানৰ ডিঙিটো অলপ পাক লাগিলে শিৰৰ কিবা খেলি মেলি হৈছে হপায় তো যিহেতু কামতো থাকে তাই ইফাল সিফাল কৰি থকা ইটো সিটো কৰি থকা ইটো কৰা সিটো কৰা তাই ডিঙিটো কেনেবাকৈ হয়তো পাক লাগিবও পাৰে আৰু এইজনী ভতিজা দেখিছেনে কেনেকৈ কি কৰি আছে উৎপাত তাৰপৰা মোক জোকাৰি আছে তো তাকে পথাৰলৈ যাব লাগিব তো দেখাই লৈছোঁ অকণমান মালিচ কৰি দিছোঁ তাইক কিজানি ভাল হয় 2 hours later আৰু ফাইনেলি গাইজ আহি আছোঁ পথাৰলৈ মানে আপোনালোকক আৰু আমাৰ প্ৰাকৃতিক পৰিৱেশ আমাৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ গাঁৱলীয়া তাকে আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকক কণ্টিনিউ কৰি থাকক যিহেতু আজি পথাৰলৈ আহিছোঁ আৰু বহুত এটা মানে এক্সট্ৰা এনাৰ্জি বুলি ক'ব পাৰি এইটো গাঁৱৰ মানে পৰম্পৰা গাঁৱৰ অতীতৰ পৰা চলি অহা এই খেতি ধান দোৱা এইবোৰ মানে একদম বেলেগ এটা চখ লাগে কৰি আৰু তাকে ইফালে একদম সেউজীয়া পৰিৱেশ মানে জানে চাইকেল চলাইছে দেখিছেনে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাওকচোন আৰু তো তাকে আহি আছোঁ সেইফালে তাই একদম পূৰা চাইকেল লৈ গৈ আছে কি হ'ল খেদি দিয়ক সোমাই খেদি দিয়ক এই হৈছে আমাৰ গাঁৱৰ এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ এইফালে আহি আছে জান এইফালে দেখিছেনে এইফালে চাইকেল লৈ আহি আছে তো তাকে আপোনালোকক দেখাই যাম আজি দিনটো কি কৰোঁ আৰু পথাৰত যিহেতু আহিছোঁ পথাৰত ধান দাব হৈছে যথেষ্ট আৰু মানে পকি গৈছে আৰু বেছি দিন থাকিলে হয়তো বেছি পকি যাব পকি গ'লে দাবও নোৱাৰিব পাৰোঁ আৰু বৌ আহিলে বৌ মানে আগতীয়াকৈ আহি ধান দাবলৈ ৰেডি আৰু এই হৈছে আমাৰ ৰাস্তা দেখিছেনে আৰে দেখছো কি জামানা চাইকেলৰ জামানা পথাৰত আজি আহিছে এইফালে জান ইফালে নবৌ আৰু এইফালে মোৰ বন্ধু মা হাই দি দিয়ক চবেই হাই দি দিয়ক হাই তো এয়াই আমাৰ পথাৰৰ পৰিৱেশ আজিৰ পৰা মানে ধান দোৱা ষ্টাৰ্টিং হৈছে আৰু ধান দাম আৰু যিহেতু মই নাথাকোঁ মই মানে অকণমান এফালে যাম
তো ক'ত যাম কি কথা তাকো ক'ম আপোনালোকক তো তাকে দেখাই আছোঁ আৰু এই ধান দোৱাৰ যিহেতু আজিৰ পৰা আৰম্ভণি চলিছে আৰু এনেকৈ ধান দাই যাব লাগিব ধান এবাৰ বৰ এটা ভাল নহয় আপোনালোকৰ ফালে খেতি বাতিত ধান কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব ফালে পকা ধান এবাৰ একদম খেতি সাংঘাতিক বেয়া ধানেই নাই তো এনেকেই ধান দাব লাগিব আৰু লক্ষী আহিছে লক্ষীক কেনেকৈ আদৰিব লাগিব এইটো ময়ো আহিলোঁ মানে এখন বিয়া খাবলৈ মানে দিনতে আহিলোঁ মই আপোনালোকক যে কৈছিলোঁ এফালে যাবলগীয়া আছিলে তাতে বিয়া চিয়া খাই যোৱা অলপ দেৰি হ'ব মানে ৰাতি 12টামান বাজিবলৈও আছে তো নেক্সট পাৰ্ট 2 আহি আছে পাৰ্ট 2টোত আপোনালোকক কাইলৈ নেক্সট ভিডিঅ'ত আপোনালোকক পাই যাব তো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যিহেতু খেতি ছিজন এতিয়া অলপ ব্যস্ততাৰ মাজত থাকোঁ তেনেকেই আপোনালোকক মাজে মাজে এনেকৈ আমাৰ ভিডিঅ'সমূহ আগবঢ়াই যাম তো নেক্সট পাৰ্ট 2ত আহি আছোঁ আকৌ লগ পাম আজিলৈ টাটা বাই বাই জয় আই অসম